নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলে আৰু নতুনকৈ এটা আপোনালোকৰ জব ৰিক্ৰুইটমেণ্ট আহিছে আৰু জব ৰিক্ৰুইটমেণ্টটো আহিছে আপোনালোকৰ BSF ৰ ফালৰ পৰা অলৰেডি আপোনালোকে জানিছে এটো হৈছে আপোনালোকৰ গভৰ্নমেণ্ট অফ ইণ্ডিয়া হয় অৰ্থাৎ আপোনালোকৰ চেন্ট্ৰেল গভৰ্নমেণ্টৰ পোষ্ট হয় মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ডাইৰেক্টৰেট জেনেৰেল বৰ্ডাৰ সিকিউৰিটি ফোৰ্স তথা BSF এটো হৈছে এডভাৰটাইজমেণ্ট নটিচ আহিছে আপোনালোকৰ তাত দেখা পাইছে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ফৰ দা পোষ্ট অফ কনষ্টেবল ট্ৰেডছমেন মেল এণ্ড ফিমেল ইয়াত আপোনালোকৰ দিছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স 2019 ইয়াত মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব পোষ্টত যদি কোৱালিফিকেশন মিলে তাত আপোনালোকৰ সালাৰীটো দিছে 21700 টকাৰ পৰা 69100 টকা আপোনালোকে সালাৰী পাব ইয়াত আপোনালোকৰ পোষ্ট বিলাকৰ বিভিন্ন ধৰণৰ পোষ্ট আছে ইয়াত দেখাইছে আপোনালোকক প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ সিটি কোপলাৰ আছে টেইলৰ আছে কাৰ্পেন্টাৰ আছে কুক আছে WC আছে WM আছে বাৰবাৰ আছে সুইপাৰ আছে ৱেটাৰ আছে পেইন্টাৰ ডটছমেন আছে ঠিক আছে ঠিক তেনেদৰে সকলোবিলাক টোটেল পোষ্ট হৈ গট খালেগে আপোনালোকৰ 1763 টা পোষ্ট আপোনালোকৰ হল টোটেল তাৰপিছত ইয়াত আপোনালোকৰ যেটো উল্লেখ কৰিছে বয়সটো এজটো দিছে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব যদি ST SC আৰু OBC হয় তেতিয়া হলে আপোনালোকৰ ৰিলেক্সেশনটো পাব 5 বছৰ আৰু 3 বছৰ এটো আপোনালোকে অলৰেডি জানে তাৰপিছত মেইন যেটো ইম্পৰ্টেন্ট হ'ল হেতু হৈছে আপোনালোকৰ এডুকেশন তো তথা আপোনালোকৰ কোৱালিফিকেশনটো এত কোৱালিফিকেশনটো লাগিব আপোনালোকে মেট্ৰিক পাস কৰা হ'ব লাগিব লগতে আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব মেট্ৰিক পাসও কৰিব লাগিব লগতে আপোনালোকৰ এক্সট্ৰা 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ৰেসপেক্টিভ ট্ৰেডছ তথা আপোনালোকৰ সক ইয়াত যিটা পোষ্ট বিচাৰিছে এক্সপেৰিয়েন্স যে বিচাৰিছে 2 বছৰ ধৰিলক আপোনালোকৰ কোপলাৰৰ 2 বছৰ সাৰ্টিফিকেট থাকিব লাগিব ঠিক ইয়াত যিটা বিচাৰিছে কোক তথা ৰান্ধনী সুইপাৰ পেইন্টাৰ ডটছমেন এই পোষ্ট গিটা আপোনালোকৰ 2 বছৰ কাম কৰাৰ এখন এক্সপেৰিয়েন্স থাকিব লাগিব মেট্ৰিক পাছৰ উপৰিও তেতিয়া হলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স নাই তেতিয়া হলে আপোনালোকে মেট্ৰিক পাছৰ সাৰ্টিফিকেট লাগিব নাইবা আপোনালোকে এখন ITI যেটো ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট তথা ITI ট্ৰেডৰ এখন সাৰ্টিফিকেট লাগিব যিখন হৈছে 2 বছৰ হ'ব লাগিব আপোনালোকৰ সিমিলাৰ ট্ৰেড ঠিক আছে সো আপোনালোকৰ কোৱালিফিকেশন বুলি ক'বলৈ গ'লে মেট্ৰিক পাস লাগিব লগতে আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খন লাগিব যদি আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খন নাই তেতিয়া হলেও হ'ব কিন্তু আপোনালোকৰ লাগিব 2 বছৰৰ ITI ডিপ্লোমা ঠিক আছে ইয়াৰ পিছত আহিলে আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড ইয়াত আপোনালোকৰ উল্লেখ কৰিছে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত কি ল'ব আকৌ মই পিছত আপোনালোকৰ এটা ভিডিও বনাই দেখাই দিম ইয়াৰ সবিশেষখিনি তাৰ পিছত আহিলে ইয়াত আপোনালোকৰ হাউ টু এপ্লাই হলে কৰিবলৈ হলে আপোনালোকে এপ্লাই কেনেদৰে জনাব এপ্লাই কৰিবলৈ হলে আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু যেটো BSF ৰ অফিচিয়েল ওয়েবসাইট আছে এটা আপোনালোকে এটো দেখা পাইছে অফিচিয়েল ওয়েবসাইটটো যেটো BSF ৰ তাত আপোনালোকৰ এখন এপ্লিকেশন ফৰ্ম থাকিব এপ্লিকেশন ফৰ্মখন আপোনালোকে প্ৰিন্ট আউট কৰি পেনি উলিয়াব লাগিব এপ্লিকেশন ফৰ্মখন তাৰ পিছত আপোনালোকে সকলোবিলাক ডকুমেন্টছ তথা ফটো সহ তাত এটাচ কৰি লগাই আপোনালোকে পঠাব লাগিব অফলাইন যোগেদি তাৰ পিছত অফলাইন যোগে পঠিয়াবলৈ হলে আপোনালোকে লাষ্ট ডে যেটো হৈছে 30 দিন যেটো এডভাৰটাইজমেন্টটো ওলাইছে এডভাৰটাইজমেন্টটো ওলোৱাৰ পৰা 30 দিনৰ ভিতৰলৈকে আপোনালোকে পঠিয়াব পাৰিব আৰু যদি আপোনালোকে নৰ্থ ইষ্ট ষ্টেটৰ হয় তেতিয়া হলে আপোনালোকক 45 দিন সময় দিছে এটা ভাল সুবিধা দিছে যিসকল নৰ্থ ইষ্টৰ ক্যান্ডিডেট আছে তেতিয়া হলে এটা কথাটো হ'ল যে আপোনালোকে 30 দিন বুলি কেনেদৰে জানিব এটা এডভাৰটাইজমেন্টটো সক আপোনালোকে এডভাৰটাইজমেন্টটো ইয়াত দেখা পাইছে সহিটো মাৰি থৈছে 18 জানুৱাৰী এডভাৰটাইজমেন্টটো আপোনালোকৰ 18 জানুৱাৰী হৈছে তেতিয়া হলে 30 দিন দিলে আপোনালোকৰ 28 ফেব্ৰুৱাৰী হ'ব বা আপোনালোকৰ 26 ফেব্ৰুৱাৰী হ'ব যদি 30 দিনীয়া মাহ হয় ঠিক তেনেদৰে আপোনালোকে 45 দিন দিলে হলে আপোনালোকে মাৰ্চলৈকে টাইমটো পাই যাব যদি কোৱালিফিকেশন মিলে এপ্লাই কৰি থাকিব পাৰিব তাৰ পিছত আকৌ আপোনালোকৰ উল্লেখ কৰিছে যে আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু সকলোখিনি আপোনালোকে আপডেট দিব BSF ৰ যেটো অফিচিয়েল ওয়েবসাইট হয় তাত আপোনালোকে আপডেট দিব এতিয়া পৰ্যন্ত তাত আপডেট অহা নাই আপডেট আহিলে মই আকৌ আপোনালোকক এটা ভিডিও বনাই জনাই দিম কেনেদৰে আপডেট আহিছে আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব সো ভিডিওটো ইমানখিনি যদি আপোনালোকে কিবা বুজি পোৱা নাই ভিডিওৰ তলত কমেন্ট কৰিব যদি আপোনালোকে বুজি পাইছে তেতিয়া হলে ভিডিওটো এটা লাইক কৰিব লগতে আপোনালোকৰ যোনখিনি ফ্ৰেন্ড আছে আইডিয়া পাস কৰা তথা মেট্ৰিক পাস কৰা তেওঁলোকলৈ ভিডিওটো পুৰা শেয়াৰ কৰি দিব সো এতিয়ালৈ ইমানে যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়া হলে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব লগতে সাইডৰ বেল আইকনটো দবাই দিব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশন বিলা আপোনালোকে লগালা সময়মতে পাই থাকিব সো এতিয়ালৈ ইমানে বাই ধন্যবাদ